আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু অকণমান সাজি কাচি থকা দেখা পাইছে যিহেতু আজি আমি যাম বৰদলগুৰি চিপাজাৰ শালমাচুথা মন্দিৰ আৰু তাতে ডাঙৰকৈ এখন উৎসৱ পাতে জেঠ মাহত আৰু আজি আমি তাতে যাম আৰু তাত আমি ভোটা জ্বলাম আৰু সকলো মানুহ জ্বলায় আৰু আমাৰ নাম্বাৰ আছে 300 কিমান হ'ব পাৰে আপোনালোকে ধৰিছে আৰু চাই দিব ভিডিঅ'টো সকলোৱে আৰু মন্দিৰটো দেখাম গোটেইখিনি আহক পাইছোঁ ব্ৰহ্মপুত্ৰ ব্ৰিজ আৰু আমি আহি পালোঁ শালমাচুথা মন্দিৰ আৰু দেখিছে আপোনালোকে ইমান ধুনীয়া এটা পৰিৱেশ আৰু ইয়াত আহিলে আপোনাৰ মন প্ৰাণ সকলোবোৰ এটা বেলেগ এটা অনুভূতি হয় আৰু কি সুন্দৰ এক পৰিৱেশ চাওকচোন আপোনালোকে সুন্দৰ পৰিৱেশ আৰু ইয়াতে মানুহবোৰে ভোগ খাবলৈ সকলোৱে বহিছে মাটিত আৰু ইয়াত এটা মহত্ব আছে যে মানুহে ভোগ খালে মাটিত বহি খায় মাটি বন কিন্তু আপোনাৰ ইয়াত কোনো ধৰণৰ বস্তা বহা একো ব্যৱস্থা যোগাৰ নহয় ইয়াৰ ভগৱানৰ এইটোৱে এটা মাহাত্ম্য আমি মন্দিৰৰ পৰা ওলালোঁ আৰু আমি এতিয়া গৈ আছোঁ ডিমাকুছী ৰাতি 11টা বাজিছে আৰু বহুত বৰষুণ একো ৰাস্তাত একো দেখি নাপায় আৰু আমি এতিয়া গৈ আছোঁ ডিমাকুছীলৈ চাই থাকক ভিডিঅ' পূৰা বটন দি আছে ঘৰত আহিছে গাঁৱৰ ঘৰত আহি পূৰা বটি আছে একদম ইফালে মাটন ৰেডি কৰি আছোঁ পূৰা মাটন আমাৰ ঘৰৰ পিছফালে এখন ফৰেষ্ট আছে আমাৰ ফৰেষ্ট ঘৰৰ পিছফালে আছে পুৰা নাৰিকল তামাম লাগি আছে গছত নাৰিকল ডাব খাব মজা হৈ আছে এয়া দেখিব পাইছে ঘৰৰ নেমু বহুত কেইজোপামান আছে নেমু আপোনালোকক দেখুৱাই আছোঁ ইয়াতে আৰু ছিঙিম এয়া আমি ছিঙি আছোঁ নেমু বৰ্তমান আমাৰ ছাৰে ছিঙি আছে এয়া ইফালে নেমু আৰু ইফালে ফৰেষ্ট মক্কেল আৰু বহু নেমু আছে আৰু ইয়াতে আছে এইজোপা দেখিব পাৰিছে আৰু এয়া মোৰ শহুৰৰ ঘৰ কি হৈছে আমাৰ ফৰেষ্টাৰে কিবা এটা ক'লে আৰু দেখিব পাৰিছে ইমান নেমু লাগি আছে নহয় কেইজোপা আছে বহুত আছে এইফালে একজোপা আছে ইয়াতে আছে একচুৱেলি নাৰিকল এতিয়া লাগিছে কুমলীয়া পানী হৈছে আৰু অলপ অলপ বেছি হোৱা নাই ইয়াতে দেখিব পাৰিছে কিমান নেমু লাগি আছে আপোনাৰ নেমু এয়া দেখি আৰু দেখিছে গাইজ গোটেই গ্ৰীণ